ক্লাছ 1-2 ল'ৰা ছোৱালী যাৰ বয়স 6-7 বছৰ কিন্তু বেগখনৰ ওজনো 6-7 কেজি ঘৰত গৈ বিভিন্ন ধৰণৰ সমস্যা হয় দেউতাক মাকে মালিচ কৰি থাকিব লাগে বহুত ল'ৰা ছোৱালী ৰাতিপুৱা উঠি স্কুললৈ যাবলৈ মন নকৰে বিকজ অফ দ্য ৱেট সেইটো কাৰণে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আমি এনেকুৱা ধৰণৰ নিৰ্দেশনা জাৰি কৰিছো আমি এতিয়াৰ পৰাই চেকিং কৰিম আৰু আমি যেতিয়াই দেখিম যে এনেকুৱা ধৰণৰ নিৰ্দেশনা উলংঘা কৰা হৈছে তেতিয়াই হয়তো আমি বিভাগৰ ফালৰ পৰা বেলেগ ধৰণৰ ব্যৱস্থা ল'ম দেখা গৈছে বহুত শাৰীৰিক অসুবিধা ল'ৰা ছোৱালীয়ে পাই আহিছে বহুত বেছি ওজন তেওঁলোকক একদম সৰু ক্লাছ 1-2 ল'ৰা ছোৱালী যাৰ বয়স 6-7 বছৰ কিন্তু বেগখনৰ ওজনো 6-7 কেজি বা 8 কেজি এনেকুৱা হয় গতিকে তেওঁলোকৰ এই যি শাৰীৰিক যিখিনি তেওঁলোকে অসুবিধা পাই আহিছে আৰু যাৰ ফলত ঘৰত গৈ বিভিন্ন ধৰণৰ সমস্যা হয় দেউতাক মাকে মালিচ কৰি থাকিব লাগে পিঠি মালিচ কৰে কঁকাল মালিচ কৰা ভৰিত বিষ গতিকে তেনে ধৰণৰ কথাসমূহ চালি জাৰি চাই আৰু তেওঁলোকৰ মনটোও মানে যেটো মানসিকভাৱেও হিয়তে ভাগি পৰে বহুত ক্ষেত্ৰত এনেকুৱা হয় বহুত ল'ৰা ছোৱালী ৰাতিপুৱা উঠি স্কুললৈ যাবলৈ মন নকৰে বিকজ অফ দ্য ৱেট মানে ওজন বেছি বেগ দাঙিবলৈ মন নকৰে যদিও গাড়ীত যায় বহুত ল'ৰা ছোৱালী গভৰ্ণমেণ্ট স্কুলৰো ল'ৰা ছোৱালী বহুতে গাড়ীত আহে কিন্তু কি হয় গেটৰ পৰা স্কুলৰ বিল্ডিংটোলৈকে দূৰত্বটোৱে যদি আমি চাওঁ সেই ক্ষেত্ৰতো সেইখিনিয়ে তেওঁলোকে লৈ যাব নোৱাৰে আৰু আমি যদি বিজ্ঞানসন্মতভাৱে চিন্তা কৰো এয়া স্বাস্থ্যৰ পক্ষে সঁচাকে অপকাৰী আৰু হেতু কাৰণে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আমি এনেকুৱা ধৰণৰ নিৰ্দেশনা জাৰি কৰিছো এইখিনতে এটা কথা মই ক'ব বিচাৰিম যে কালি আমি যেতিয়া এই নিৰ্দেশনা জাৰি কৰিলো তাৰ পিছতে ফেসবুকত বা তেনে ধৰণৰ আমাৰ নটিফিকেশনখন শেয়াৰ হৈছে আৰু তাত বহুতে লিখিছে যে এই নটিফিকেশনখন দিয়াই আমাৰ বিভাগৰ কাম নে তাৰ পিছতো আৰু কিবা হ'ব কাৰণ আগতো এনেকুৱা ধৰণৰ নটিফিকেশন ওলাইছিলে কিন্তু স্কুলসমূহে সেই নটিফিকেশন হয়তো এদিন দুদিন মানি পিছলে মনা নাই কিন্তু এই ক্ষেত্ৰত কামৰূপ মহানগৰ জিলাৰ শিক্ষা বিষয়া হিচাপে আমি ক'ব খুজিছো অসমৰ বাকি জিলাৰ কথা আমি ক'বলৈ যোৱা নাই কিন্তু এই কামৰূপ মহানগৰ জিলাৰ যেহেতু মই শিক্ষা বিষয়া হৈ আছো আমি এতিয়াৰ পৰাই চেকিং কৰিম আৰু এনেকুৱা ধৰণে চেক কৰিম যে আমাৰ শিক্ষকসকলক কৈ আমি মানুহ নপঠিয়াম গেটত আমাৰ মানুহ থাকিব আৰু আমি যেতিয়াই দেখিম যে এনেকুৱা ধৰণৰ নিৰ্দেশনা উলংঘা কৰা হৈছে তেতিয়াই হয়তো আমি বিভাগৰ ফালৰ পৰা বেলেগ ধৰণৰ ব্যৱস্থা ল'ম আৰু হেয়া আপোনালোকে সময়ত অৱগত হ'ব গতিকে পুনৰবাৰ মই সমূহ বিদ্যালয়ৰ প্ৰধান ইয়াত চৰকাৰী বিদ্যালয় হওক বা বেচৰকাৰী বা আমাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে হওক সকলো বিদ্যালয় প্ৰধানক আমি এটা অনুৰোধ জনাম যে আপোনালোকক যেহেতু আমি এখন নটিফিকেশন দিছো আৰু সেই নটিফিকেশনখন দিয়াৰ একমাত্ৰ কাৰণে হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা তথা স্বাস্থ্য যাতে ভালে থাকে মানসিকভাৱে যাতে হিহত সবল হৈ থাকে সেই কথা ভাবিহে আমি যেহেতু এনেকুৱা ধৰণৰ নটিফিকেশন দিছো আৰু শিক্ষা অনুষ্ঠান এখনৰো মুখ্য কামেই হ'ল ছাত্ৰ ছাত্ৰীৰ কথা চিন্তা কৰা গতিকে আপোনালোকে যাতে এই নটিফিকেশনখন মানে আৰু এই নটিফিকেশনত দিয়া অনুসৰিয়ে যাতে আপোনালোকে ৰুটিনৰ ক্লাছসমূহ আপোনালোকে ধুনীয়াকৈ প্ৰেছক্ৰাইব কৰি দিয়ে স্কুল ৰুটিনত আৰু ৱেটটো যাতে তেনেকৈ মেইনটেইন কৰে